সময়ৰ লগে লগে বৰশী বাবলৈ ৰাইজ গোট খালেহি সকলো ৰাইজে ৰেডি হৈ আছে আৰু আমিও ৰেডি সময় প্ৰায় 8 বাজিল এতিয়া আৰু 2 ঘণ্টা আছে বৰশী বোৱা কম্পিটিশ্যন হ'বলৈ প্ৰায় ইয়াতে 700ৰো ওচৰা-ওচৰি বৰশী বোৱা মানুহ আৰু ভাগ্য আছে যাৰ পাব তেখেতেই 2 লাখ টকা প্ৰাইজ মানি পেট পূজা কৰি আছোঁ ৰাতিপুৱা ব্ৰেকফাষ্টত আছে ঘুগুনিৰ চব্জি চাটনি আৰু কণী লগত এইটো পুৰি আমাৰ সকলোৰে বাবে এটা ভাল খবৰ মানে যিখিনি মানুহে বৰশী বাবলৈ আহিছে 10টাৰ পৰা আছিলে 2টালৈ এতিয়া মানে 1 ঘণ্টা বঢ়াই দিলে মানে 10টাৰ পৰা এতিয়া 3টালৈ একদম ধুনীয়া বৰশী বাবলৈ সকলোৱে ৰেডি আৰু আমাৰ এইফালে মোৰ কামাণ্ডো ভাইটিক লগাই দিছোঁ পূৰা যোৱা ৰাতি মানে দুটাই টোপনি ক্ষতি কৰি দিলে গোটেই তাৰপিছত এতিয়াও টোপনি হোৱা নাই এটা টোপনি লগাও নাই তেনেকুৱা যিহেতু আমাৰ এটা জোচ এটা আছে তো মানুহবিলাক চাই আছোঁ এতিয়াও 1 ঘণ্টা টাইম আছে তো চাই থাকিব আপোনাৰ ভিডিঅ'টোলৈ গৈ আছে আৰু ভিডিঅ'টো আৰু চাৰিওফালে চাওক বিলখনৰ একদম বৰশী মৰা মানুহ একেলগে মানে ইমানবিলাক মানুহ চব বৰশী বোৱা মানুহ আৰু এইফালে বন্ধু এটা হাই দি দিয়া একদম বন্ধু আমাৰ লগত 267 নম্বৰ আমাৰ 266 একেলগে আৰু ফিচিং কৰিম এতিয়া আমি কেতিয়া আহি পালা ইণ্টাৰেষ্টেড তাৰমানে দিব নিশ্চয় দিব ওলাই আছে আমাৰ ওচৰে পাজৰে এতিয়া টাইমটো হ'লে হৈ যাব আৰু আৰম্ভ দিয়ক বেষ্ট অফ লাক হা আৰু একদম সময় হৈ গ'ল আৰু এই ষ্টাৰ্ট কৰিব আৰু পুৰা হাল্লা হৈ আছে এতিয়া চবৰে জোচ মানে আৰু আজি ফাইটি আৰম্ভ কৰিলে এতিয়া আৰু সময় হৈ গ'ল সকলোৱে লাগি গ'ল ফিচিং কৰিবলৈ কাৰ ভাগ্যত কি লাগে আৰু গোটেই ৰাতি বাইক চলাই আহিছোঁ মানে একদম কষ্ট কৰি তো এটামান মাছ পালেও বহুত ডাঙৰ কথা মানে পুৰস্কাৰ পাওঁ নাপাওঁ পিছৰ কথা আৰু মাছটো দেখা পালেই হ'ল আৰু এয়া মাছ লাগি গ'ল এই আমাৰ ছাইডৰ প্ৰথম মাছ এইটো মানে ৰৌ মাছ প্ৰায় 600 গ্ৰামমান হ'ব চাগে মাছটো আৰু ইফালেও এটা উঠিলে একদম আমাৰ কাষতেই ৰৌ পালে এইটো 2 নম্বৰ মাছ আমাৰ ছাইডৰ ধুনীয়া আৰু সিফালে এতিয়াও উঠা নাই মানে এইটোৱে ছেকেণ্ড আৰু মানে বৰশীত উঠাৰ ভিতৰত আৰু এইটো চাওক মাছটো এইটো ৰৌ মাছেই বেছি ওজনৰ নহয় 400-500 এনেকুৱা হ'ব সকলোৱে পাই আছে 2-এজনে ভাল লাগিছে কিন্তু আমি চাগে নাপামেই আজি প্ৰায় 3 ঘণ্টামান হ'ল মানে মাৰা বৰশী মাৰা এতিয়ালৈ পোৱা নাই এটাও তথাপি ইমানবোৰ মানুহৰ লগত একেলগে মাছ মাৰা মানে ফূৰ্তিটোৱে বেলেগ মাছটো নাপালে আৰু উপায় নাই আৰু তো আনে পাই আছে তেনেকুৱা ভালে লাগি আছে ওচৰতে পাইছে সেইটোৱে এটা ফূৰ্তি দেখা পাইছোঁ মাছটো ওচৰতে ইফালে এটা মাছ পাই গ'ল আকৌ ৰৌ মাছ একদম তামান ৰৌ মাছ উঠি আছে যিমান মাছ দেখা পাইছে চব ৰৌ মাছ এই আমাৰ পাপুৱে দিছে একদম ফ্ৰ' কৈছে একদম ব্ৰৰ লাগি পাপুৱে কিন্তু পূৰা মেহনত কৰি আছে দেই এইফালে ভাইটিৰ লগত আমি ড্ৰোন চোন উৰাইছোঁ ন ভাইটি বাইদেউহঁতে চাহ আনিছে কমিটিৰ ফালৰ পৰা চাহ একাপ খাওঁ দিয়ক বাইদেউ
ইফালে এটা পাই গ'ল আকৌ ৰৌ। আৰু মোৰ লগত ভাইটিজনে পুৰা ৰ'দতে মাৰি আছে মাছ, তথাপি আৰু পোৱা নাই, উপায় নাই। ৰাইজ সিপাৰে ডাঙৰ মাছ একদম পুৰা হাল্লা, মানে ডাঙৰ মাছ পালে চাগে। কিমান মাছ পাব আজি ন? ইয়াৰে ওচৰৰে বাবু মাইনাহঁতে মাছ মৰা চাব আহিছে। এইকেইটা বাবুকেইটা দেই, বাবু মাইনা। নামকেইটা কৈ দিয়া ধুনীয়াকৈ। আৰু কৈ দিয়া এজন এজনকৈ। আৰু ধুনীয়া ধুনীয়া, ভাল লাগিছে দেই ল'ৰাকেইটা, হাঁহি আছে ধুনীয়াকৈ। তোমালোকে কিয় ভাত খোৱা নাই এতিয়ালৈকে? খালা? তাৰমানে মাছ পালে মাছৰ লগত ভাত খাম বুলি ৰখি আছে নেকি তোমালোকে? ডাঙৰে চাগে মাছটো, উঠাব পৰা নাই তেওঁ। উঠালা? প্ৰাইজখিনি জলো ৰাখিছে, তালৈ যাওঁ। আৰু এইফালে চাওক, ৰাস্তাতে পাই গ'লে তাত মাছ, মানে ৰাস্তাৰ লগতে মাৰিছে। আৰু আহি পালোঁ, এয়া মাছখিনি ৰাখিছে ধুনীয়াকৈ টিকেট নাম্বাৰ দি, মানে কিমান ওজনৰ। এইখিনিতে চাওক, গোটেইখিনি মাছ ইয়াতেই। এইয়া মাছেই মাছ। আৰু এইটো আৰিটো হৈছে ফাৰ্ষ্ট প্ৰাইজ, কিমান ওজনৰ? 1 কিলো 685 গ্ৰাম। আৰু এইটো ছেকেণ্ড প্ৰাইজ 1 কিলো 5 গ্ৰাম। আৰু আৰি পোৱাজনে পাই গ'ল 2 লাখ টকা। মানে এতিয়াও হোৱা নাই খেল শেষ, চলি আছে। তাৰ মাজতে আহি চালোঁ আহি। আৰু বৰালি পোৱাটোৱে পাব 40,000 টকা, লগতে মাছকেইটা পাব। যেইটা মাছ পাইছে সেইকেইটা মাছ নিব পাৰিব ইয়াতে, সেইটো সুবিধা আছে। আৰু চাওক, এতিয়াও বহু সময় আছে, বহুতে মাছ মাৰিয়ে আছে এতিয়াও। আৰু আমাৰো মাৰি আছে, যেনিবা আমাৰো পোৱা হোৱা নাই এতিয়ালৈ। তথাপি ফূৰ্তিতে মাৰি আছোঁ। সেয়া চাওক, লাঞ্চ আহি গ'ল দুপৰীয়াৰ কমিটিৰ ফালৰ পৰা। এটা মানে বন আৰু এটা কণী, আৰু লগতে জাম পেকেট এটা। তো ভোক লাগি গৈছে, খাই লওঁ। পাব কৈছেনে নাই? পাইছা? ধুনীয়া। পানী পানী পালা? তো খাই লওঁ, একদম ভোক লাগি গ'ল। মানে এক ৰাউণ্ড মাৰি আহিলোঁ, একদম য'ত প্ৰাইজখিনি ৰাখিছে তাৰ পৰা চাই আহিলোঁ। মই যিহেতু বৰশী মাৰা নাই, মানে গুচি আহিলোঁ ইফালে, আৰু ভাইটি থাকিল সিফালে। আৰু সিফালে পৰি গ'ল মানে বহুতখিনি ৰ'দ, তো ইফালে চেহাফালে অলপ আহিলোঁ। আৰু ওচৰতে ভাইটি আৰু মাইনা এজনীয়ে ধুনীয়াকৈ মানে ড্ৰোনখন দেখা পায় হাই হাই দি আছে, মানে মাতি আছে। তো সিহঁতক অলপ ড্ৰোনখন চুই চাব দিওঁ। তো ভাল লাগিল এফালে আহি, মানে পূৰা চেহা, এইফালে পূৰা ৰ'দ পৰি গ'ল। আৰু ভাত পানীও একো খোৱা নাই। তো এতিয়ালৈ কিন্তু মাছ চাছ একো পোৱা নাই। তো একো নাই বাৰু, ফূৰ্তি কৰিছোঁ। একেলগে ইমানখিনি মানুহৰ লগত মাছ চাছ মাৰিব পাৰিছোঁ, সেইখিনিয়ে বহুত। এয়া মাইনা আৰু ভাইটি ধুনীয়াকৈ মানে ফূৰ্তি সিহঁতৰ ড্ৰোনখনত দেখা পায়। প্ৰায় 18 লাখ টকা চেঞ্চৰ হৈছে এই বিলখনৰ বাবে, সভাপতি ডাঙৰীয়াই জানিব দিয়া মতে, ৰমেন দা। তো পিছলৈ আৰু ভাল হ'ব বিলখন যেনিবা। আৰু ফিচিং কৰি যিসকলে ভাল পায়, নিশ্চয় ভিডিঅ'টো চাই ভাল পাব। আৰু ইয়াতে ফিচিং মানে কৰিবলৈ অহাখিনি ভাল হৈছে কি, মানে মাছটো ফাৰ্ষ্ট, ছেকেণ্ড বা থাৰ্ড পাক নাপাক, মানে যোনে যেইটা মাছ মাৰিব পাৰে লৈ যাব পাৰে ঘৰলৈ। সেই ছিষ্টেমটো ভাল হৈছে আৰু ইয়াতে কমিটিৰ ফালৰ পৰা। এয়াই হৈছে গোধা বিল, বকতা, নঙালমাৰা, আহোম গাঁৱৰ। ইয়াৰ সভাপতি ডাঙৰীয়াৰ লগত কথা পাতিলোঁ, বহুতে ভাল লাগিল। আৰু তেখেতে কোৱা মতেদি মানে 80% হৈ গ'ল 18 লাখ টকা, আৰু 20% মানে কমিটিৰ ফালৰ পৰা মিলালে বিলখন আৰু ধুনীয়া হ'ব, আটক ধুনীয়া হ'ব, আৰু ধুনীয়া, তো আৰু ভাল লাগিব পিছলৈ। আৰু চাওক দৰ্ণৰে ভিউটো। আৰু সময় শেষ, এয়া লাষ্ট ফিনিচিং। আৰু বেছি সময় নাই আৰু হাতত। সকলোৱে মানে লাহেকৈ আৰু বৰশী দাঙিছে, আৰু কৰ্মোৱা হৈছে বিলৰ পৰা।
আৰু এইফালে চাওক দাদাজনক জাল দাঙি আছে মানে ড্ৰোনখন আছে দূৰত আজি খেলৰ ৰিজাল্ট ফাৰ্ষ্ট প্ৰাইজ পালে 2 লাখ টকা আৰি মাছ পোৱাজনে 470 নম্বৰ যোনে টিকেট কাটিছে লগতে আৰি মাছটো পালে সেকেন্ড প্ৰাইজ পালে বৰালি মাৰাজনে 670 নম্বৰ যোনে টিকেট কাটিছে 1 কিলো 5 গ্ৰাম তেখেতে পালে 40,000 টকা মানে প্ৰত্যেক মাছৰে ফাৰ্ষ্ট প্ৰাইজটো 40,000 আকৌ একেবাৰে ডাঙৰ মাৰাজনক 2 লাখ টকা লগত মাছটো আৰু থাৰ্ড প্ৰাইজ পালে যোনে ৰৌ মাৰিছিলে তেখেতে পালে 40,000 টকা আৰু সেকেন্ড পালে আকৌ ৰৌ ভিতৰতে 20,000 টকা আৰু থাৰ্ড পালে যোনে ৰৌ মাৰিছে সি পালে 10,000 টকা আৰু দুবিধমান মাছ পাইছে বেলেগ বেলেগ তাতো পুৰস্কাৰ পাইছে মানে ফিনিচিং লৈকে যোৱা নহ'ল ভাগৰো লাগিল ভোকো লাগিল আহিলো খাবলৈ এতিয়া মানে হাত দাঙি দিলে আৰু টাইম অভাৰ প্লাছ মানে এক ঘণ্টাটো দিলেই বাৰু এক্সেছ টোটেল কেইজন মানে প্ৰাইজ পালে 7জনে পালে আৰু এইফালে মানে ভাত আহি গ'ল এতিয়া কথাটো হ'ল বেলেগ ধৰণৰ আমাৰ মানে লঘে ভোকনে মানে আমি মাছ মাৰি আছোঁ কোনোমতে মাছটো পাই যাওঁ নেকি কেছটো হ'লে এইটো নাপালে একো নাই তথাপি ফূৰ্তি কৰিলোঁ বহুত দুইজনে আৰু কষ্ট কৰিলে ভাইটিজনে লগৰ আৰু এতিয়া ভোক চোক লাগি গৈছে পূৰা খাই লওঁ ভাত এয়া টেবুলত ভাত আৰু এয়া হ'ল মাংস লোকেল মুৰ্গী বোলে তো খাই লওঁ খাই মেলি ৰাতিপুৱা পেটত পৰা নাই মানে ভাতকেইটা তো জল্দি জল্দি খাওঁ খাই মেলি আলহী হ'ব লাগিব তাৰপিছত কালিহে ৰাওনা হ'ম ইয়াৰ পৰা